নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই পুনৰ ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ। ডিয়াৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা ভাল খবৰ, কিয়নো আপোনালোকে 2 লাখ টকা লাভ কৰিব। আপোনালোকে এই 2 লাখ টকা কেনেকৈ লাভ কৰিব, আৰু আপোনালোকৰ কি কৰিব লাগিব, আপোনালোকে কেনেকৈ 2 লাখ টকা লাভ কৰিব। আজিৰ এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম। তাৰ আগত আপোনাৰ ওচৰত মোৰ এটাই ৰিকুৱেষ্ট, আমাৰ এইটো চেনেল যদি নতুনকৈ আহিছে তেন্তে আমাৰ এই চেনেলখন প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিয়ক। তেন্তে বলক আজিৰ এই মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। ওয়েলকাম টু মোবাইল স্ক্ৰীনশ্বট ইয়াৰবাৰ্ছ। আপোনালোকে প্ৰথমে যিকোনো এটা গুগল অ'পেন কৰিব। আপোনালোকে গুগল অ'পেন কৰি হেল্থ কাৰ্ড বুলি আপোনালোকে লিখি দিব, HEALTHCARD। আপোনালোকে এইখিনি লিখি আপোনালোকে চাৰ্চ কৰি দিব। আপোনালোকে যেতিয়া চাৰ্চ কৰিব, আপোনালোকে তলপিনে চাব হেল্থ ID আয়ুষ্মান ভাৰত ডিজিটেল মিছন। আপোনালোকে এইটোত ক্লিক কৰি দিব আৰু অলপমান আপোনালোকে ৱেইট কৰিব। তাৰপিছত কিন্তু আপোনাৰ মোবাইলত এনেকুৱাকৈ ইণ্টাৰফেচ হ'ব। আপোনালোকে ওপৰত চাব থ্ৰী লাইনত আপোনালোকে ক্লিক কৰি দিব আৰু তলপিনে চাব ডেস্কটপ চাইট। আপোনালোকে এইটো অন কৰি দিব। যেতিয়া অন কৰি দিব তেতিয়া অলপ সময় লোডিং হ'ব। আপোনালোকে অলপমান ৱেইট কৰিব। তাৰপিছত কিন্তু আপোনাৰ মোবাইলত এনেকুৱাকৈ ইণ্টাৰফেচ হ'ব। আপোনালোকে তলপিনে চাব ক্ৰিয়েট আধাৰ নাম্বাৰ। আপোনালোকক ইয়াত ক্লিক কৰি দিব লাগিব। আপোনালোকে ইয়াত ক্লিক কৰি দিব। আপোনালোকে যেতিয়া ইয়াত ক্লিক কৰি দিব তেতিয়াই কিন্তু আপোনাৰ মোবাইলত এনেকুৱাকৈ ইণ্টাৰফেচ হ'ব। আপোনালোকে তলপিনে চাব ইউজিং আধাৰ ইউজিং ড্ৰাইভিং লাইচেন্স। আপোনালোকে ইউজিং আধাৰত ক্লিক কৰি আপোনালোকে নেক্সট বাটনটোত ক্লিক কৰি দিব। আপোনালোকে যেতিয়া নেক্সট বাটনটোত ক্লিক কৰি দিব তেতিয়া কিন্তু আপোনাৰ মোবাইলত এনেকুৱাকৈ ইণ্টাৰফেচ হ'ব। এতিয়া আপোনাৰ ইয়াত আধাৰ নাম্বাৰখন লিখি দিব লাগিব। আপোনাৰ ইয়াত আধাৰ নাম্বাৰখন লিখি আপোনালোকে তলপিনে চাব, অলপ স্ক্ৰল ডাউন কৰিব। তলপিনে চাব আই এগ্ৰি বুলি এটা অপশ্যন আছে আৰু আছে আই এম নট এ ৰবট। আপোনালোকে এই দুটাৰ টিক মাৰ্ক দি আপোনালোকে নেক্সট বাটনটোত ক্লিক কৰি দিব লাগিব। মই অলৰেডি মাৰি দিছোঁ। নেক্সট বাটনটোত মাৰি দিয়াৰ পিছত আপোনাৰ মোৰ মোবাইলত এনেকুৱাকৈ আহিলে চেণ্ড এন OTP উইথ মোবাইল নাম্বাৰ 6125 লিংক উইথ আধাৰ। আধাৰ কাৰ্ডৰ সৈতে যিটো মোবাইল নাম্বাৰ লিংক আছিল সেই মোবাইল নাম্বাৰত 6 ডিজিটৰ এটা OTP গৈছে। সেই OTPখন ইয়াত এণ্টাৰ কৰি দিব লাগিব। এণ্টাৰ কৰি মোৰ নেক্সট বাটনটোত ক্লিক কৰি দিব লাগিব। অলৰেডি মোৰ মোবাইলত OTPখন আহি গৈছে। মই OTPখন ইয়াত লিখি আছোঁ। OTPখন লিখি মই নেক্সট বাটনটোত ক্লিক কৰি দিলোঁ। আপোনালোকে নেক্সট বাটনটোত ক্লিক কৰি দিব। আপোনালোকে আকৌ এবাৰকৈ ক্লিক কৰি দিব লাগিব। আপোনালোকে যেতিয়াই ক্লিক কৰি দিব তেতিয়াই কিন্তু আপোনাৰ মোবাইলত এনেকুৱাকৈ ইণ্টাৰফেচ শ্বো হৈ যাব। আপোনাৰ যিটো আভা কাৰ্ড হয় সেই আভা কাৰ্ডখন ইয়াত শ্বো হৈ যাব। আপোনালোকে এইখন ডাউনলোড কৰি থৈ দিব, কিয়নো আপোনালোকে ইয়াত 2 লাখ টকাৰ চৰকাৰী চিকিৎসা লাভ কৰিব। আপোনালোকে এইখন কাৰ্ড ডাউনলোড কৰি ঘৰত থৈ দিব। আপোনাৰ বহুতো কামত লাগিব। আপোনাৰ যদি কোনো ধৰণৰ অসুবিধা হয় তেন্তে এই কাৰ্ডখন লৈ আপুনি যিকোনো এটা মেডিকেলত লৈ যাব। আপোনাৰ সকলো চিকিৎসা ফ্ৰী হ'ব। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বহুত ভাল হৈছে। এই ভিডিঅ'খন প্লিজ লাইক কৰি দিব।